ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'ত আমি 10 লিটল ফিংগাৰ্ছ নামৰ পয়েমটি পঢ়িবলৈ শিকিছিলোঁ আৰু এই ভিডিঅ'ত আমি 10 লিটল ফিংগাৰ্ছ নামৰ এই পয়েমটি অসমীয়া অৰ্থনো কি তাক জানিবলৈ চেষ্টা কৰিম 10 লিটল ফিংগাৰ্ছ 10 লিটল ফিংগাৰ্ছ 10 লিটল টোজ 10 মানে হৈছে 10টা আৰু লিটল মানে হৈছে সৰু ফিংগাৰ্ছ মানে হৈছে আঙুলি 10 লিটল ফিংগাৰ্ছ 10টা সৰু হাতৰ আঙুলি 10 লিটল টোজ 10টা সৰু ভৰিৰ আঙুলি 2 লিটল ইয়াৰ্ছ দুখন সৰু কাণ এণ্ড 1 লিটল নোজ আৰু এটা সৰু নাক 2 লিটল ইয়াৰ্ছ এণ্ড 1 লিটল নোজ সৰু দুখন কাণ আৰু এটা সৰু নাক 2 লিটল আইজ দুটা সৰু চকু that shine so bright দুটা সৰু চকু that shine so bright মানে কি আমাৰ সেই দুটা যে চকু আছে সেই চকুকেইটা কেনেকুৱা উজ্জ্বল আৰু ব্ৰাইট জিলিকি থকা উজ্জ্বল and 1 little mouth আৰু এখন মুখ সৰু এখন মুখ to kiss mother good night আৰু মুখখন কিহৰ বাবে বুলি কৈছে পয়েমটোত মুখখন হৈছে মাকক কিছ কৰি গুড নাইট ক'বৰ বাবে এই গোটেই পয়েমটোৰ পৰা আমি কি বুজিলোঁ আমাৰ 10টা হাতৰ আঙুলি আছে 10টা ভৰিৰ আঙুলি আছে 2 লিটল ইয়াৰ্ছ দুখন আমাৰ কাণ আছে এটা নাক আছে দুটা চকু আছে আৰু চকুকেইটা কেনেকুৱা উজ্জ্বল আৰু জিলিকি থকা আৰু কি আছে আমাৰ এখন মুখ আছে এতিয়া আমি ক'ব পাৰিম যে লিটল মানে হৈছে সৰু ফিংগাৰ্ছ মানে হাতৰ আঙুলি 10 মানে 10টা টোজ মানে ভৰিৰ আঙুলি ইয়াৰ্ছ মানে কাণ নোজ মানে নাক আইজ মানে চকু আৰু চাইন মানে হৈছে জিলিকি থকা ব্ৰাইট মানে উজ্জ্বল আৰু মাউথটো ক'বলৈ হ'লে অসমীয়াত মাউথ মানে হৈছে মুখ গতিকে আমি এই কবিতাটোৰ পৰা আমি আজি ইমানখিনি কথাই শিকিলোঁ তোমালোকে এই কবিতাটো অসমীয়া ভাঙনিটো নিজে এবাৰ কৰি চাবলৈ চেষ্টা কৰিবা আজিলৈ আহিছোঁ ধন্যবাদ